দাদা আপুনি LIC ল'ব নেকি মই মানে একদম পুৰা কম দামত সস্তা বজাৰ LIC দি আছো আৰু অভিমান ভাঙোতে মোৰ 12 মান বাজিলে কালি আজি ৰাতিপুৱা কৈছে জীৱনৰ অভিমান নকওঁ আপুনি হে বুজালো মানে মই ৰাতি বুজনি পাইলে ৰাতিপুৱা পাই খপতে খাই আছে আৰু হেৰি নকয় ফং নকয় বাকি পাৰ্সোনাল লাইফ বাদে প্ৰফেশনাল লাইফৰ কথা কোৱা প্ৰফেশনাল লাইফত মই বেলেগত জড়িত তথাপিও আহি পেলাই আকৌ বেলেগত জড়িত হৈছো কিন্তু ঘৰত মই নিজকে মুখখন দেখুৱাব পৰা নাই দাইখিনি কাটিলো মুছখিনি কাটিলো ইফালে গৈছো ভতিজাজনীয়ে মুখত ধুই হাঁহিছে সিফালে গৈছো মায়া মুখত ধুই হাঁহিছে মই একে লাও মুৱা গৰুটো গতে বনাই দিলো অলপ বিহাইণ্ড দা চিন বনাবা মোক কেনেকুৱা কৰিলো পেলাই ন বাকি তোমাৰ মুখৰ এটো হাতত একেটা হাতত মোৰ দায়িত্ব আজিৰ দিনটো এওঁ বিশ্বকৰ্মা মোৰ কাৰণে নমস্কাৰ বিশ্বকৰ্মা বিশ্বকৰ্মী মাইকি না মাইকি শুটিং তেটো মুখ খাওক গাইছ মুখৰ এক্সপ্ৰেছন চাওক বাপ্পা ৰে একচন হাপ ঠাককে পিছা ৰাতিপুৱা 8টা বজাত কাট অকণ ভুল হ'ল মই ভুল কনচাৰ্ট হৈছে কনচাৰ্ট চাব ভাল পাবনি শিকিলো পায়ো হেৰুৱালো ভাল পাব না সিংগাৰ কাম নাই কালচাৰেল মেহফিল হৈ আছে কালচাৰেল মেহফিল আমি একে ওলাই দিওঁ ইয়াৰ পৰা দেই মানে একচুৱেলি মই কি কৰি আছোঁ মই স্ক্ৰিপ্ট এটা বহি আছোঁ কাল ছেকেণ্ড ডে শ্বুট আছে বা তেওঁলোকে তাত গান গাই আছে একো নাই যাৰ যি কাম এতিয়া মই শ্বুটিঙত যাম শ্বুটিঙত যাব বুলি জানিছো এয়া ফুলটো শ্বট গেংষ্টাৰ 1 কওক কিবা এটা এয়া ৰেডি হৈছোঁ ল'ৰাটাক মাৰিবলৈ দেখাই আছোঁ ৰ'ব ইয়াত দেখিছে নহয় হাউ ইজ ইউৰ এক্সপিৰিয়েঞ্চ ৱৰ্কিং উইথ এণ্টাৰটেইনমেণ্ট বঢ়িয়া দাদা কওক মোক মাৰিবৰ কাৰণে ৰাতিপুৱা আহি গৈছে এইটো পৰিস্থিতি কৰিব কাক কি কৰিব লাগে বাকী আপোনালোকে লগ পাইছে নাই মানে চিনাকি হৈছে নাই হোৱা ন নাই হোৱা এতিয়ালৈকে এওঁ গেংষ্টাৰ 1 এওঁ গেংষ্টাৰ 2 আপোনালোক দুজনে মোক মাৰিব লাগিব এয়া বিট্টু দাদা ৰেডি হৈ গৈছে আৰু বিট্টু দাদাৰ লগত আছে আমাৰ পিট্টু দাদা উঠাই দিছে গাইছ টাইম কিমান হৈছে টাইম চাব লাগিব আমি পাহৰি গ'লো টাইমটো দাদা দেখুৱাই দিওঁ ৰাইজক টাইমটো 4:52 ফাৰ্ষ্ট টাইম মানুহ সোনকালে নেকি অ'কে গাইছ মই মৰিবলৈ গৈ আছোঁ এতিয়া আজি দুবাৰ মৰিম বাই বাই ৰেডি কেমেৰা ৰ'লে একচন ফাৰ্ষ্ট লাষ্ট কৰা তাৰে মুখলৈ এবাৰ চোৱা অ'কে দেন তোমাৰ ট্ৰাই কৰি চাব পাৰি দেখাত অ'কে আছে এনেও বোলে নাই মনকৈ পানা উমাৰে ভাল তাৰ মুখলৈ এবাৰ চোৱা হাঁহি দিয়া ওপৰত হাঁহি এটা অ'কে মেকআপ চলি আছে ছেকেণ্ড টাইম মেকআপ ইফালে শ্বুটিং এক্টৰ ডেকৰেশ্যনছ দম দিয়া ওই বোন খাস কর না ভাই ওই বোন বেলেগক দিয়া তাকে দিন থাকিবা কম যাব কিলা কর না রোল ক্যামেরা এই এটা অ্যাকশন কম নহয় মই আই এম রেডি টু গো ইয়েস এটাকে কৰি দিছে বেলেগক দিয়ক কেমেৰা দিয়ক এবলা মই ডিৰেক্টৰ দিয়ক ডাইৰেক্টৰ তিন দিও ওই হিৰোইন ওই গোখাই বলা এ গোখাই কবা ধৰি লৈছো ৰবা কৈ যাব মানে ড্ৰাইভাৰ પર বিশ্বাস নাই নেকি না ড্ৰাইভাৰ પર বিশ্বাস আছে বহুত মানে ৰাতিৰে টোপনি খতি কৰি শ্বুটিং কৰি আছে 3 সপ্তাহ ধৰি 3 সপ্তাহ কেনে ধৰি লৈছো মানে গাইস মোৰ মেকআপ গৈ আছে এখেতে মেকআপ নহয় মোক মাৰিব গৈ আছে মাৰিব এতিয়া মানে মোৰ লাষ্ট আছে কৈছো গুড নাইট
guys, this is the final look of my final look. Manche কি কো না জানো আমরা ঘুরি ঘুরি চাই কি ভাল চাই লাগিব এতিয়া মই বনাই দিছো লাডু কিন্তু মোৰ বেয়া লাগিছে ন খাবা নাই এনেকুৱা হৈ যাব বুলি guys মোক মাৰিবগে দাম পাই আহিছে এইখন আহি কানিছে guys মোক মাৰিব আহি গল मेरे को मारने आया guys ambulance water ambulance ये কিবা এটা খবৰ দিছিল পইচা ফালে হে 500 টকা কি 500 টকা বলে আপুনি এই হে বলে কিন্তু হে বলে কিবা এটা খবৰ পাই হে পইচা বলে পইচা খবৰ লাগে এটো মই বেংকত ট্ৰান্সফাৰ কৰি লম তে হে পাও এটো অনলাইন দিব লাগিব সেইকাৰণে মেনেজমেন্টত পাইছে মানে পাইছে সেইটো কাৰণে চাখন লাহে লাহে চলি আহিল আপুনি খোজকাঢ়ি আহি ডখতে পৰিল তাৰপিছত সি আপোনাৰ গাত উঠাই দিলে গাত উঠালে সেইফালৰ পৰা অহা গাড়ীখন আপোনাৰ পাঁচ চাইডে একো নহ'ল মুখত কিয় ইমান লাগি হ'ল কথাৰ খাইনটো আপোনাৰ হাততো একো হোৱা নাই হোৱাট ইজ দ্য ৰাজ যমৰাজৰ ঘৈণীয়েক নয়না বাই জানিব নমস্কাৰ দেই মই নতুনকে বিয়া হৈছে তো ইমান কথা ক'ব নোৱাৰো তো জমৰ পৰা বহুত কথা শিকিব আছে মানে এতিয়া আপোনাৰ অনুভৱ হস্পিটেল দিব লাগিব এই দেখাত অৱস্থাটো কেনে লাগিছে মানে জিয়া আছে লাগিছে নে বাও আহক ওচৰত আহক দেখাত কেনে লাগিছে জিয়া আছে লাগিছে নে কথা কৈছে যে জীয়াই আছে এইটো মোৰ আত্মাটো হতো হ'ব পাৰে তোমাৰ চুটো আই দিবা হ'ব পাৰে বাইদেউ আপোনাৰ চুটো আই দি হওক হ'ব পাৰে টমটমখন মাত কি আপুনি টমটম যাব নেকি কি বস্তু ফুৰিব আহিছো বে মোৰ চকু ইমান ব্লাৰ নাই ইন্টাৰভিউ কেনেকে দিম মই সময় কৰিছে কন্টিনিউ কাম চলিছে এক্সিডেন্ট হস্পিটেললৈ লৈ গৈছো আগলৈ আহিছো এই ডকাত হস্পিটেলৰ তলত এই তুমি পাছিংটো কৰিব ধুনীয়া হ'ব ইয়াত চব ভালে হ'ব কিন্তু কি কবা নাই গম নাপাব এটা কাম কৰা লেপটপৰ মোৰ যে তোমাক দেখাই দিও চাও টেবুলটো ড্ৰাফটো খুলিব তাতে আছে এই মহান কি বুলি কম এডি গৰাকী মই নমস্কাৰ বিহাইণ্ড দ্য চিন বনোৱা কেমেৰামেন গৰাকী মই দাদাও দাদাও নাই আহি থাকা ওকে ৰখা চক হোৱা কিবা এটা ভাবাখিনি মোবাইলটো ওলোৱা ডাইৰেক্টৰ ফোন কৰা বেছি নকৰিবা মোবাইল নকৰিবা মেইন মানুহ ওকে ফোন কৰা ওকে ফোনটো চুইচ অফ দেন যোৱাগে উপায় নাই চুইচ অফ কৰাই দিয়া দুবাৰ ফোন কিয় কৰিলে আকৌ এবাৰহে ফোন কৰিছিল এনেকৈ কৰিব দিছা এতিয়া এতিয়া আহি আছে ৰেডি ওকে মই পইচা তুমি মুখলৈ নাযাবা খালি ৰিয়েকশ্যনে দিবা ঠিক আছে ডেড বডিয়ে ডাইৰেকশ্যন দি আছে বাপুকা এইপিনে পাৰিবা কাপোৰ থাকিব কেনেকুৱা অনুভৱ মজা হাত দেখাই দিছে গৈছিলি দোকান খুলিবলৈ কিয় আহিছিলে এইখিনি বিহু পইচা নহয় একেবাৰে আহিব ৰ'লিং একশ্যন সবে লাষ্টলৈ চাই থাকিব দেই কেমেৰা নাচাব
মেমে ফোন আছে বাৰু চাহি উঠি আছে ডাইৰেকশ্যন তোমাকে চাবা যে এইটো দৃশ্যটো এনেকুৱা হ'ব আহিল মানে এইটো লৈ গ'ল সেইবাৰ চাব পাৰা তোমাকেইটাই ঠিক আছে কৈ পেলাই লাষ্টলৈ লৈ গ'ল বাপেকে যোৱা নাই এইবাৰ চাব পাৰা বিদায় দিলা মুনক আপোনাৰ ফূৰ্তি লাগিছে আপোনাৰ হেৰি মোৰ গাৰ্লফ্ৰেণ্ড মোৰ তালৈ ঘূৰি আহিছে ধন্যবাদ অশেষ ধন্যবাদ ই মৰাৰ কাৰণে ভগৱানক থেংক ইউ দিছোঁ মই কুকমেন ঘামিছানে মুখ ধুইছা পিঠি ঠেঠাই গৈছে ঘামিছানে মুখ ধুইছা মুখ ধুইছোঁ কেনেকুৱা লাগিল বনাই একো সি মুখ ধুই অহা নাই গৰমত ঘামি আহিছে আজি মাংস বনাইছে আপোনাৰ ভাতৃ কি ক'ব মই মৰিছোঁ দুখন মাংস বনাইছোঁ কি হ'ল প্ৰপাৰ্টি লোভত ফুলতে বহি দিয়ে গৈ স্পনচাৰ্ড বাই মুৱা মুৱাই দিছে ইমান ধুনীয়া বস্তু আছিল যদি আগতেনো কিয় নলিলি আজি ইমান দেৰিকে ওলছ মুৱাই দিছে কি ক'ব মুৱাই দিছে মুৱাই আমাৰ খাব লাগে নহ'লে আজি দিনত ব্ৰইলাৰ মাংস মানুহ মাৰিব এতিয়া ৰুটি চব্জি ওপৰ মেছেজ কোনে কোন মুৱা বোলে তো মুৱা বোলে ডাইৰেক্ট চিনাকি কৰিছে কোন মুৱা বোলো নতুন কেকটা আহিল থেংক ইউ ফৰ দিছ ট্ৰিট ওয়েলকাম এটা তোমাৰ এটা মোৰ আৰু লাগিলে দিম তাৰপিছত কেমেৰা কাম চলিলে 10,000 টকা তোমাৰ মেকআপত 3,000 হ'ল আৰু মিলাই গৈ পাছ কৰি দিবা ৰুম দুটা লৈছিলা যে তাতে পাহৰিলা চুলাই এনেকুৱা কালাৰ নহয় এই ছোৱালীজনীয়ে জানে তাই জানিব তাই এক্সপিৰিয়েঞ্চ এই পৰকীয় বৰ ভাল বেয়া হৈছে দেই চুলা গেলা কেনেকুৱা ঘৰটো নষ্ট কৰিছো আৰু দেই বৌ জানা খাই পাইছা নহ'লে অঁ চব খাই বিয়েৰো খাই চুলাই খাই তুমি শিকাইছা নহয় জানো মই নিজে গম নাপাওঁ এতিয়া মনে মনে কি চলিছে আমাৰ মাজত হা তাক কৈছে মনে মনে কি চলিছে এইবিলাক মানুহৰ মাজত নহয় বা কিবা এক্সপিৰিয়েঞ্চ আছে চুলাই ৰম বিয়েৰৰ ওপৰত চুলাইটো বগা বিয়েৰে আৰু হেৰি ৰম মানে একে নেকি অলপ হেৰিয়া লাল চাহৰ নিচিনা যে আৰু নাজানো ভিতৰত এক্সপিৰিয়েঞ্চ কিবা কিহৰ এইটো বিষয় মদৰ অঁ চুলাইটো পানীৰ যেনেকৈ কালাৰ তেনেকৈ অঁ আৰু লালৰ এইটো কালাৰ বিয়েৰৰ চেম কালাৰ এওঁ হৈ লাভ এনে চব জানে বাৰু চুলাইটো হেৰি পানীটোৱে চুলাই কয় ন মই এনে মদৰ বিষয়ে যদি ক'বলৈ খোজা মই অকল চুলাই বিয়েৰতে নাথাকিম তাৰ লগত আৰু বহু কেইবিধ মদ আছে যেনে চাই মদ আছে আপং আছে এই জীৱনত নুফুলে বগেন ভেলিয়া মানে তুমি যদি নোহোৱা মোৰ এই পূৰ্ণিমা হেন বগা দিন এটাত তাৰমানে ভেলিয়া নুফুলে মানে মোৰ জ্বৰটো ভাল হৈ নাযায় মানে আৰু সেইটো বুজাইছে এইটো সকলোকে বহু বহুত ধন্যবাদ দিছোঁ যিহেতু মই অসম গৌৰৱ ভিত্তিত কাম কৰিবলৈ গৈ আছোঁ যিমানখিনি এক্টৰ আছে এক্ট্ৰেছ আছে মোক সকলোৱে মৰমৰ আছে মোৰ ভাইটি আছে বিশেষকৈ মোৰ এক্টিঙৰ স্কিল ভাইটি বেছি আছে আৰু দাদাইদেউ 3জনমান আছে তেখেতলোকৰ যি প্ৰতিভা মই বহুত নথৈ আনন্দিত হৈছোঁ এই প্ৰতিভা তেওঁলোকে বহুত 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 যোগদান দিছে প্ৰতিভাই আমাৰ এই চেনেলটিত মই ভাবিছোঁ গৌৰৱ কঢ়িয়াই আনিব মই শ্ৰী সঞ্জীৱ বৰুৱাই মানে বৰুৱা উপাধি লৈ ল'লো উপায় নাই সিহঁতৰ লগত কাম কৰি বহুত ভাল লাগে মোৰ সিহঁতক কিন্তু এজন আমাৰ ডাইৰেক্টৰ আছে নামটো মুন বৰুৱা আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ বুলি এজন আছে নামটো আছিলে
কি আছিলে নামটো জ লগা কিবা এটা মই পাহৰি জেৰিফা বেগম নহয় চৰি মোৰ ভুল হৈছে মিষ্টেক হৈছে তাইৰ নামটো আছিলে জয়শ্ৰী তাই এছিষ্টেণ্ট ডাইৰেক্টৰ কাম কৰিছে মই ক'ৰবাত বেগ নিছোঁ মোৰ এছিষ্টেণ্ট হ'ব পৰা নাই চ' ক্লিপৰ মাজত মোৰ বেগটো ক'ৰবাত হেৰাই যাব পাৰে আৰু এই বেগটি উদ্ধাৰ কৰি আপোনালোকে মোৰ ওচৰত কিবা প্ৰকাৰে দিব নহ'লে ফিল্মখন আৰু দি হ'ব সেইটি আপোনাৰ ওচৰত মিনতি কৰিছোঁ মোৰ প্ৰাৰ্থনাৰে কৈছোঁ শীঘ্ৰে পাব দৰ্শকে আগুৱাই ল'ব এই দৰ্শকৰ আগত কৃষ্ণ নমো আপোনালোক মোৰ ভগৱান উঠাবও পাৰে নমাব পাৰে কিন্তু ডুবাই নিদিব খালি কৃষ্ণ আশা ৰাখিছোঁ আগন্তুক আপোনালোকক ইয়াত থেকে ভাল ভাল কণ্টেণ্ট দি আপোনালোকক হহুৱাই যাম শ্ৰী শ্ৰী প্ৰজাপতিয়ে নমঃ ও হৰি ও ৰাম বাই বাই